হৈছে 2:30 আৰু এতিয়া গৈ আছো বলৰুমত আৰু ক'ত গৈ আছো কৈ আছো আপোনালোকক আৰু দেখিছে আন্ধাৰ মুন্ধাৰ হৈ আছে পুৰা এয়া বাইকৰ লাইটেৰে পোহৰ দি ভিডিঅ'টো বনাই আছো তো চাই থাকিব भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं আৰু গাইস মোৰ আজি 4 দিন মান আগতে বাইকৰ ওয়াৰিংটো জ্বলি গৈছে সগে আৰু হেইভাবে মিটাৰটোত অন হোৱা নাই আৰু একোৱে দেখা নাপায় কিমান স্পিডত চলাই আছো সো অলপ প্ৰবলেম হৈ আছে বা দেখো নাই এনেকৈ চলাব লাগিব তো চাই থাকিব আপোনালোকে ভিডিঅ'টো বদলগুৰি আৰু আপোনালোকে বদলগুৰিৰেও যাব পাৰিব বাট আমি ইফালে নাযাওঁ আমি যাম চিপাজাৰ হৈ কিনে चल ढूंढ लाए सारी मासूम सी चल भूल जाए फासले दरमियां किसने बनाया दस्तूर ऐसा जीना सिखाया मजबूर जैसा এতিয়া আহি পালো চিপাচাৰ আৰু আপোনালোকে লেফট সাইডে যাব লাগিব और यार टर्निंग गिला एकदम मार्वेलस टर्निंग जो पन्ने होते नहीं पूरे करते बहुत कुछ बयां मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा এইফালে আৰু এতিয়া এইফালে সিধা উঠি যাব লাগিব গাড়ী ক'ত এতিয়া আমি এইফালে যাই থাকিম আৰু ন আৰু নদীটো পালো এটোৱে নদী হয় আৰু এতিয়া এই দলংখন পাৰ হ'ব লাগিব কাৰণ মন্দিৰটো আছে ইফালে আৰু এখন মাজতে হাকু এটা আছে হেতুও পাৰ হ'ব লাগিব তাৰ পিছত মন্দিৰটো পাম আৰু যদি আপোনালোকে ইফালে কাৰ লৈ আহে তেনেহলে যাব নোৱাৰিব কাৰ নিলে অসুবিধা হয় সো আপোনালোকে বাইক লৈ আহিলে যাব পাৰিব যদি কাৰ লৈ আহে তেনেহলে ৰখাই থৈ যাব লাগিব चल ढूंढ लाए सारी मासूम सी खुशियां चल भूल जाए फासले दरमियां किसने बनाया दस्तूर ऐसा A few minutes later. আৰু গাইস ফাইনালি আমাৰ ডেস্টিনেশন পাই গলো আৰু এতিয়া গাড়ীখন পাৰ্কিং কৰিব লাগিব তো পাৰ্কিং কৰি লম নাই নাই আগফালে আছে পিছফালে নাই কেই টকা 10 টকা আৰু গাইস আপোনালোকে যদি আহে ইয়াতে পাৰ্কিং ধুনিয়াকৈ কৰিব পাৰিব একো প্ৰবলেম নহয় যেনেকৈ গাড়ী থব তেনেকৈ থাকিব মাত্ৰ 10 টকা এটা দিব লাগিব आंखें मेरी सपना
तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही किस पे ये इल्जाम है आँखें मेरी सपना तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही किस पे ये इल्जाम है ऐसी A few minutes later. আৰু ফাইনেলি গাইজ ধলপুৰ মন্দিৰ আহি পালোঁ আৰু এতিয়া নদীত গৈ আছোঁ নদীত গৈ কেনে পানী উঠাই কেনে মন্দিৰত ঢালি কেনে আকৌ ভিডিঅ' বনাই আছোঁ চাই থাকিব আয়া নদীত আছোঁ আৰু নদীত এতিয়া পানী উঠাম পানী উঠাই কেনে পূজা কৰিম পূজা কৰি কেনে ঘৰত গৈ আছোঁ তো চাই থাকিব जिसने रुलाया जीना सिखाया मजबूर जैसा जाना है जा A few minutes later. बाबा एक सहारा है बाबा एक सहारा है A few minutes later. আৰু গাইজ ইফালে হৈছে এইটো গুহা আৰু এইটো গুহাত আগতে 15-16 জন সোমাব পৰা আছিলে কিন্তু এতিয়া সেই অৱস্থাত নাই সেইকাৰণে মানুহ সোমাব নোৱাৰিলোঁ আৰু মানে মই ভাবিছিলোঁ এবাৰ সোমাম বুলি কিন্তু নাই নোৱাৰিলোঁ আৰু এই শিলটো দেখিছে এইটো শিল হৈছে মানে ইয়াতে আগতে ভীমে ঢাল খেলিছিলে আৰু এইখন হৈছে ভীমৰ ঢাল আৰু ইফালৰ ভিউটো আপোনালোকে এনজয় কৰক আৰু বহুত ধুনীয়া লাগি আছে বহুত একদম মানে দিল খুজ হৈ গৈছে মানে এই জেগাটোত আহি কেনে আৰু নেক্সট টাইম যদি কেতিয়াবা মিলে তেনেহ'লে নিশ্চয় আহিম আৰু এবাৰ A few minutes later. आंखें मेरी सपना तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही किस पे ये इल्जाम है आंखें मेरी মজা লাগি আছে বহুত ভাল লাগিছে মই ভবাই নাছিলোঁ ইমান যে ভাল লাগিব ইয়াতে আহি কেনে সঁচাকৈ বহুত ভাল লাগিছে আৰু নদীৰ ওপৰতে আছোঁ ইফালে ফুটফুটিৰ ওপৰত উঠি আছোঁ আৰু ফুটফুটিৰ মালিক নাই সেইকাৰণে উঠি আছোঁ মালিক আহিলে পাৰ হ'ব লাগিব সেইকাৰণে ইয়াতে বহি আছোঁ অলপ আৰু তামাম ৰ'দ দিছে जिस छोर पे था छूटा मेरा हाथों से तेरे हाथ जिसने हंसाया जिसने रुलाया जीना सिखाया मजबूर जैसा जाना আৰু গাইজ এতিয়া ইয়াৰ পৰা ঘৰলৈ গৈ আছোঁ তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ বাই বাই